ঘটনাটো এতিয়ালৈকেতো আমি কনফাৰ্ম হোৱাই নাই কোনে ক'ত কি কৰিলে, কিন্তু যিখিনি মানে ৰিপৰ্টত আহিছে সিহঁতৰ মানে খাদ্যত বিষক্ৰিয়া বুলি কৈছে। মানে খাদ্যত বিষক্ৰিয়া মানে এনেকুৱাও নহয় যে আমাৰ খানা মানে খাদ্যখিনি বেয়া আছিল, আমাৰ বনোৱা খাদ্যত কোনোবাই বিষ ঢালি দিছে। ঢালি দিয়াৰ পিছত এতিয়ালৈকে প্ৰায় মানে কোনো মোৰ যিখিনি ছাগলী আছিল মোৰ সন্তানৰ দৰে লালন পালন কৰিছিলোঁ মই। আৰু মানে কোৱালিটি ব্ৰিড মানে আমি বাহিৰ পঞ্জাৱ, অমৃতসৰ এনেকুৱা ঠাইৰ পৰা পাকিস্তানৰ বৰ্ডাৰ পৰা গৈ আমি ছাগলী আনা, আফ্ৰিকান বৰ পৰ্যন্ত আছিল আমাৰ। যখন 1.5-2 লাখ টকাৰ দুটা পথাত আছে, কিন্তু এতিয়া আমাৰ 25-26 লাখ টকাৰ লোকচান। তাৰমানে খাদ্য বিষক্ৰিয়া ঘটনাটো তাৰমানে কি হ'ল, সিদিনা শনিবাৰ আছিল, ৰবিবাৰ আমাৰ ঘৰত সৰু পাৰ্টি এটা আছিল। তাৰ কাৰণে আৰু মানে ছাগলী তাগলী মানে আমাৰ ডেলিভাৰী মিষ্টাৰে দিব গৈ থাকে, গোটেই অল অসম ডেলিভাৰী দিয়ে আমাৰ ISBT উঠাই দিয়ে যিখিনি ছাগলী থাকে। সিদিনাও হয়তো ধেমাজি নে ক'ৰ এটা অৰ্ডাৰ আছিল আৰু তেখেতে বজাৰ কৰিবলগীয়া আছিল। বজাৰ কৰিবলগীয়া থকাৰ কাৰণে মোক ক'লে তাৰমানে অলৰেডি চোতালত প্ৰায় 7-8জন মানুহ আমাৰ আছে, আহিছে ছাগলী চাবলৈ, আমাৰ গ্ৰাহক আহিছে। তেখেতে কৈছে তুমি তেওঁলোকৰ লগত শনিবাৰ ঘটনা, তোমালোকে তুমি কথা পাতিবা, মই যাওঁ, মই পটককৈ আহিম, বজাৰখিনি কৰি লৈ আহিম। তেনে টাইমতে মানে তেখেতো গাড়ীত উঠিছে, 2জন মানুহ আহিছে। অহাৰ পিছত মই সুধিছোঁ আপোনালোকে মানে কি আছিল কওকচোন, ছাগলী চাব আহিব? কৈছে নহয়, আমি তোমাক আৰু দিবাকৰক চাব আহিছোঁ। মই ভাবিছোঁ আমাৰ ছাবস্ক্ৰাইবাৰ হ'ব কোনোবা, বহুত আহে মানুহ এনেকৈ, তেনেকুৱা হ'বলৈ এতিয়াই লৈছোঁ, গ্ৰাহক আহি থাকে। অলৰেডি আছিলে 5জন, তেখেতসকলৰ সৈতে 7জন। মই কৈছোঁ আপোনালোকে বহক, আমি আগৰখিনিৰ লগত কথা পাতি মই আপোনাৰ লগত কথা পাতিম। তেখেতে কৈছে হ'ব। তেখেতে আগুৱাই ইয়ালৈকে আহিছে আমাৰ ছাগলীবিলাক, মই বহা নাই তেখেতসকলে। ফুৰি পেলাই মানে আহি পেলাই এই দানাৰ বাচনকেইটাৰ ওচৰত গৈ পাইছে, আপোনালোকে দেখিছে পিছত দানাকেইটা আছে। পাই পেলাই ময়ো সেই মানুহকেইজনক বিদায় দিব যাওঁ যে সিহঁতে মানে টকাকৈ গৈ মানে ৰাস্তা উঠিছে। নাপাওঁ, চিনি নাপাওঁ, অচিনাকি মানুহ। ইনফেক্ট ফোন কৰি অহা নাই। মই সুধিছিলোঁ, খালি এটা কথাই সুধিছিলোঁ, ফোন কৰি আহিছেনে নাই? কৈছে নাই, আমি ফোন কৰি অহা নাই। কৈছোঁ ঠিক আছে বাৰু। তাৰপিছত আমি ক'লোঁ আপুনি যাব ওলাল যে? কৈছে আমি তামোল খাই আহোঁ। কৈছোঁ তামোল দিম আহক, মই তামোল দিম আহক। কৈছোঁ নাই, আমি বেলেগ কিবা খাম। মই তেতিয়া ভাবিলোঁ হয়তো স্মক কৰিব, কিবা কৰে কিছুমানে। তো ঠিক আছে আপোনালোকে আহিব। এই যে আহিম বুলি কৈ গ'ল আৰু উভতি নাহিল 2জন। তাৰমানে তাৰ পিছৰ ঘটনাটো ছাগলীবিলাকে দানা খালে, তাৰপিছত সেইখিনি সময়ত দানা বনাই আছে, দানা খালে। সিদিনা আমি গম নাপালোঁ একো, মানে দানা চানা খালে, 4:30মান বজাত কমপ্লিট হ'ল দানা চানা খোৱা, আমাৰ বান্ধি দিলে ছাগলীখিনি। আবেলিৰ কথা, 4:30মান বজাত বান্ধি দিলে। বান্ধি দিয়াৰ পিছত ৰাতি আৰু শুই আছে ছাগলীবিলাক। সিদিনা ৰবিবাৰৰ ঘটনা, যিহেতুকে আমাৰ ঘৰতে অনুষ্ঠানটো আছে, কৰ্মচাৰীবিলাকে ছাগলী 4জন কৰ্মচাৰী আছে আমাৰ, বান্ধিছে ছাগলীবিলাক। খুব প্ৰিয় ছাগলী জৰি পাত বুলি কয় আমাৰ ইপিনে চাগে, মই আহঁত বুলি কওঁ, পাকৰি এনেকুৱা পাতটো খুব প্ৰিয় সেইটো ছাগলী। তাতে পাতবিলাক বান্ধি দিছে, কোনো এটা ছাগলীয়ে মানে মুখেদি চোৱা নাই। আমি তেতিয়া ভাবিছোঁ নিয়ৰত ভিজি থাকিলেও কেতিয়াবা ছাগলীয়ে পাত নাখায়। মই কৈছোঁ অলপ টাইম থাকিব, নিয়ৰ চিয়ৰ কৰিলে চাগে নাখাব। তাৰপিছত 10টা বজাৰ পৰা কথা এটা বিকট ভৰি চৰি টানিছে, মুখেদি ফেন ওলাইছে। সেই আজি ষ্টাৰ্ট হৈছে ধ্বংসলীলা, তাৰমানে ষ্টিল আজিলৈকে চলি আছে আমাৰ। এতিয়ালৈকে এতিয়াৰ লিষ্টত এইটো যদি মৰে, যিটো তোমালোকে দেখিছা, 76টা হ'ব। আৰু মানে সেইটো আছিল আমাৰ 120-125 এনেকুৱা আছিল। সুস্থ বুলি ক'ব নোৱাৰি, দেখিছা, ক'ব নোৱাৰোঁ। তাৰমানে তেখেতসকলৰ বহুত ৰেছপন্স পাইছোঁ আমি। প্ৰায় গোটেই খানাপাৰাখন উঠি আহিছে বুলি ক'লেও ভুল নহয়। চাইণ্টিষ্ট পৰ্যন্ত আহিছে আমাৰ তাত, তাৰমানে পষ্টমৰ্টম, লেবৰেটৰী চব কৰিছোঁ। তাৰমানে আমি ফৰেঞ্চিকতো পঠিয়াইছোঁ। সিদ্ধান্ত লৈছোঁ আমি, নোলোৱা নহয়, FIR এখন দিম বুলি ভাবিছোঁ আমি। থানা আমাৰ এনে আউটপোষ্টটো দদৰা পৰে আৰু হাজো থানা পৰে আমাৰ। হয়।